অলিজালৈ কলিজা থৈ যা ও কথা দে ও কথা দিলো তোক ও মইনা কইনা জনী হৈ যা দুইট হয় গীতটি দীপান্বিতা গাইছিলে Titico rogado gado Suma Diya kinja Lagi se moram besikoi Sikuti thakinjan Misikie hahi thakibi Oke se thakunjan Turu bukute khubonoi Kakholoi ahunjan O moram di moram koloi ja কলিজা লই কলিজা থৈ যা ও কথা দে ও কথা দিলো তোক ও মইনা কইনা জনী হৈ যা ও মৰম দি মৰম কলৈ যা কলিজা লই কলিজা থৈ যা ও কথা দে ও কথা দিলো তোক ও মইনা কইনা জনী মিছাকৈ নকৰি সঁচাকৈ সুধিছো জানিব খুজিছো আৰু কিমান জনী আছে বুকুৰে ভিতৰত আছ তই জানো সুধিও মানুহ তোৰে ঠাই বুকুতে নিদিবি মোৰ বাদে আনকাৰো তোৰ বাপে কি হলে মই সম্পূৰ্ণকে তিৰে মাহা ও মৰম দি মৰম কলৈ যা কলিজা লৈ কলিজা থৈ যা ও কথা দে ও কথা দিলো তোক ও মইনা কইনা জনী হৈ যা ও মৰম দি মৰম কলৈ যা কলিজা লৈ কলিজা থৈ যা ও কথা দে ও কথা দিলো তোক ও মইনা কইনা জনী হৈ যা থেংক ইউ নতুন গীত মই মনত পেলাই পেলাই গাইছো গতিকে অকণমান ভুল হৈ যাব পাৰে কোনেও যাতে ভুল নুবুজে সাধু ছেত্ৰী লিখিছে তোমাৰ উশাহত এটা চেনি বাই বগী বগী ছোৱালী ডেফিনেটলি গাই দিম মই গীতবিলাক আপোনালোক ক'ত ক'ত আছে মোক জনাব আৰু আপোনালোক ক'ৰ পৰা চাই আছে সমৰজিৎ ঘোষ ইজ ৱাচিং সমৰজিৎ দা ইজ টু লেট আই গেছ আমি ফোনত কথা পাতি থাকোঁ মোৰ খুব হেণ্ডচাম এজন ককাই দিওঁ তেওঁ বেংগলোৰত থাকে আৰু তেওঁৰ লগতে যোগাযোগ হৈছিল তালৈ যাবলৈ কিন্তু যাব নোৱাৰিলোঁ বহুত দিন মূৰতহে দেখিছোঁ মই তেখেতক আৰু এই লাইভটো আপোনালোকৰ মাজত থেংক ইউ সমৰজিৎ দা অহাৰ একচুৱেলি চিন্তামণি বৰাই লিখিছে বগী বগী ছোৱালী নিলা ডেফিনেটলি মই গাই দিম বন্ধু ধীৰাজ দা বেংগলোৰত থাকে ধীৰাজ দাই গোটেই যাৱতীয় যিখিনি কাম আপোনালোকৰ মাজত এই পেজটোৰ জৰিয়তে ফেচবুক লাইভ অহাৰ কাৰণে তেখেতে কৰি দিছে গতিকে তেখেতকো বহুত বহুত কৃতজ্ঞতা জনাইছোঁ মোৰ তৰফৰ পৰা বিহুৰ শুভেচ্ছা জনাইছোঁ এই অনুষ্ঠানটোৰ পৰা এবাৰ কি গাওঁ জুবিন দাৰ এটি গীত অনুৰোধ কৰিছে মই অকণমান গাই দিব বিচাৰিছোঁ আশা কৰিছোঁ ভাল পাব আপোনালোকে মোৰ খুব প্ৰিয় গীত জুবিন দাৰ শুনিছে আপোনালোকে মন যায় সেইটো গাই দিম বাৰু মই জোনা কৰা জাৰৰ নিশা মোৰ এটা খেতেলি জোনা কৰা জাৰৰ
তেলি গলি গলি আৱৰি মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণ মনি মই ভাগৰাই জীৱন হেৰুৱা মই ভাগৰাই জীৱন হেৰুৱা জোনাক কলা জাৰৰ নিশাত মোৰ হেতাই পেলি গলি গলি প্ৰতিদিনে পৰে পৰে জীৱন গলে গলি গলি প্ৰতিদিনে পৰে পৰে জীৱন গলে ক'ত বিচাৰিবি কৰোণাৰ হাত ক'ত বিচাৰিবি কৰোণাৰ হাত বিচাৰি ফুৰিম প্ৰতিদিন প্ৰতিদিন মই ভাগৰাই জীৱন হেৰুৱা মই ভাগৰাই জীৱন হেৰুৱা মৰম চেনে তেনেই তাকৰ নিলিম তোমাৰ চকুৰ বাখত মৰম চেনে তেনেই তাকৰ নিলিম তোমাৰ চকুৰ বাখত পোহৰাবলে আহি খিৰিকী মুখত সাজন তৰাতি তৰাতি মই ভাগৰাই জীৱন হেৰুৱা মই ভাগৰাই জীৱন হেৰুৱা মই ভাগৰাই জীৱন হেৰুৱা থেংক ইউ বহুত বহুত ধন্যবাদ মোৰ অতিকে প্ৰিয় এইটো গীত আৰু আপোনালোকে ইতিমধ্যে গম পায় জান ফুকন মইতো থেংক ইউ জান ফুকন চাই থকাৰ বাবে জুবিনদাৰ গাটো খুবেই বেয়া গতিকে বেংগলোৰত থকা অসমীয়াৰ সমাজৰ এই যিটো ফেচবুক পেজ তাৰ জৰিয়তে আজি আয়োজিত এই অনুষ্ঠানটোৰ জৰিয়তে ভগৱানৰ ওচৰত পুনৰবাৰ মই সেৱা প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ অতিকে মৰমৰ জুবিনদাক খুব সোনকালে সুস্থ হৈ উঠক আৰু আমাৰ মাজলৈ ঘূৰি আহক আৰু ধুনীয়াকৈ আগৰ নিচিনা গীতবিলাক গাই যাওক আমাক সদায় প্ৰেৰণা দি যাওক তাকে কামনা কৰিছোঁ আৰু সেইকাৰণে গীতটি গালোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব যুগল শইকীয়া বৰডুবিৰ পৰা চাই আছোঁ গান এটা গাই দিওঁ মোৰ ঘৰ বৰডুবিত গতিকে যুগল শইকীয়ালৈ বহুত বহুত মৰম ভাল পাওঁ ইয়াৰ পৰা অৰিন্দম কাশ্যপে লিখিছে শকুন্তলা গানটো গাই বন্ধু চিন্তামণি বৰা বহুত বহুত ধন্যবাদ দেউৰী চলি বিচনী মোক
কৰিছে এটি ভূপেন হাজৰিকাৰ গীত মই গতিকে ডেফিনেটলি মই গাই দিওঁ বৰষা সোণোৱাল চাংমাই বিহুৰ লগ বহুত বহুত ধন্যবাদ ফ্ৰম বেংকক থাইলেণ্ড থেংক ইউ প্লিজ সিং ও আকাশ ডেফিনেটলি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটি গীত মই অনুষ্ঠানবিলাকত প্ৰায় গাওঁ তেখেতৰ নিচিনা কেতিয়াও হয়তো গাবতো নোৱাৰিম তথাপিতো অকণমান গুণগুণাই দিব বিচাৰিছোঁ আপুনি অনুৰোধ কৰাৰ কাৰণে একেবাৰে ডাঙৰকৈ আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা মহা মহা সাগৰৰে কতনালৰ লিখিলো মহা মহা নগৰীতে কতনাবা হেৰুৱালো মৰম জ্যোতি পম খেদি খেদি মৰম জ্যোতিৰ পম খেদি খেদি ভুৱালো বুকুতে শ্ৰদ্ধা নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা Thank you. बहुत बहुत धन्यवाद অংকিতা পেগুৱে লিখিছে নজনাকে নজনাকে গীতটি গালো এবাৰ তথাপিতো এটা অন্তৰ শুনা 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 চুমা কেনেকৈনো বুজাও মই তোমাক তুমি জানো বুজি পাবা তুমি জানো ভাবি চাবা তুমি যে মোৰ জোনা সপোনৰে তুমি পখিলা অজানিতে চুমাকে উৰি ফুৰা নজনাকে নুবুজাকে পগলা হৈ বাৰে বাৰে মৰিলো তোমাৰে প্ৰেমতে সুৱানা মৰিলো তোমাৰে প্ৰেমতে সুৱানা মৰিলো তোমাৰে প্ৰেমতে Thank you, Danish Ahmed. আহিছে Danish স্বাগতম জনাইছো Danish মোৰ খুব মৰমৰ ভাইটি আৰু খুব ধুনীয়া গীত লিখে Danishe লিখা এটি গীত অতি সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম মেঘালী নামৰ এটি গীতটি কম্পজিশ্যন আৰু সংগীত পৰিচালনা কৰিছে আমাৰ অতি চিনাকি আৰু অসমৰ গৌৰৱ বৰ্তমান তেওঁ মুম্বাইত থাকে মৃন্ময় শৰ্মা এগৰাকী খুবেই দক্ষ সংগীতকৰ্মী আৰু তেখেতৰ সংগীত পৰিচালনাত ইতিমধ্যে গীতটি আমি তৈয়াৰ কৰি উলিয়াবলৈ সক্ষম হৈছোঁ খুব সোনকালে আপোনালোকলৈ আগবঢ়াই দিম মেঘালী নামৰ এই গীতটি আশা কৰিছোঁ আপোনালোকে শুনি ভাল পাব অবিনাশ শইকীয়া নিশ্চয় মই চেষ্টা কৰিম বন্ধু তুমি লিখা গানটো গাবৰ বাবে
অৰিন্দম কাশ্যপ চিনি পাইছো বন্ধু ডেফিনেটলি ধন্যবাদ কাকতি ডাঙৰীয়া দেৱজিৎ বৰা ইজ ৱাচিং এবাৰ মোৰ এটি গীত চাও মিথুন নাথ কিয় ভাবি নামানো বহুত ধন্যবাদ থেংক ইউ মাইনা ডেকাই লিখিছে কি খবৰ মোৰ খুব ভাল খবৰ যদিও ঘৰৰ ভিতৰতে থাকিবলগীয়া হৈছে সযতনে যেতিয়াই জৰুৰী হৈছে তেতিয়াই ওলাবলৈ যত্ন কৰিছোঁ কিন্তু খুব সাৱধানে যিবিলাক চৰকাৰে নিৰ্দেশাৱলী দিছে সেইবিলাক পালন কৰি আপোনালোকেও পালন কৰিব বুলি আশা কৰিছোঁ হাতত আজিকালি এইটো ৰখা হৈছোঁ খুব জৰুৰী বস্তু মাস্ক আছে আমাৰ লগত সেই গতিকে বহুত বহুত ধন্যবাদ মনোজ হাতী বৰুৱাই অনুৰোধ কৰিছে বাগানে গীত এটি তেওঁক ডেফিনেটলি মই গাই দিম এটি গীত ঠিক আছে এইটো ঝুমুৰ গীত মই তামিলনাডুৰ পৰা চাই আছো দাদা আপোনাৰ বিহু গীত এটি ডেফিনেটলি গাই দিম আচ্ছা এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ এই অনুষ্ঠানটিৰ জৰিয়তে যদি কোনোবাই সদাশয় ব্যক্তিয়ে সহায় কৰিব পাৰে নিশ্চয়কৈ খুব ডাঙৰ এটা সহায় হ'ব তামিলনাডুত আমাৰ বন্ধু আৰু ভণ্টি কেইজনীমান আবদ্ধ হৈ আছে তেওঁলোক লকডাউনৰ বাবে আৰু চাগে বহুতলৈ মেছেজ কৰিছে সঁহাৰি পোৱা নাই ৰিচেণ্টলি মোকো মেছেজ কৰিছিলে যোৱাকালি ভাইটি এটা আৰু ভণ্টি এগৰাকী গতিকে তেওঁলোকক উদ্ধাৰৰ বাবে যদি চৰকাৰে কিবা সহায় কৰিব পাৰে নিশ্চয়কৈ মই আহ্বান জনাইছোঁ তেখেতসকলক আপোনালোকে অকণমান যদি নজৰ দিয়ে বা ল'ৰাকেইটাক আমি ঘূৰাই আনিবলৈ সক্ষম হ'ম বিপদৰ সময়ত তেওঁলোক আচলতে খুব অসুবিধাত আছে গতিকে অনুষ্ঠানটোত সুবিধা পোৱাৰ কাৰণে মই কৈ দিবলৈ কুণ্ঠাবোধ কৰা নাই আশা কৰিছোঁ আপোনালোকে ভুল নুবুজিব জি চাওক এই গীতটি কম্প'জ কৰিছিলে ত্ৰিয়ন মহন্তৰ তেখেতে সংগীত পৰিচালনা কৰিছিলে গীতটি লিখিছে পুনমে আশা কৰিছোঁ আপোনালোকে ভাল পাব গীতটি ত্ৰিয়প সীমান্ত মেধিৰ পৰিচালনাত গীতটিৰ ভিডিঅ'টি মুক্তি লাভ কৰিছিলে
তোমাৰ সপোনতে যে মই বিলীন হওঁ তুমি জানে Thank you. बहुत बहुत धन्यवाद. Thank you. Oh, definitely. I'll try কৰিম. জুমৰ গীত এতিয়া অনুৰোধ কৰিছে. মই নিজেও বাগানত ডাঙৰ দীঘল হোৱা চাহ বাগিচাত মোৰ জন্ম দেউতাৰ তাতে চাকৰি গতিকে সৰুৰে পৰা সেইবোৰ গীত শুনি শুনি বেলেগ এটা ভাৱ জাগি যায় যেতিয়াই শুনো বা যেতিয়াই গাওঁ গতিকে আশা কৰিছোঁ আপোনালোকেও ভাল পাব আমাৰ অতি শ্ৰদ্ধাৰ দুলাল মানকীদেৱৰ এটা গীত শুনি চাওঁ Sangmai, তেখেতে লিখিছে থ্যাংক ইউ অৰিজিনেল তেখেত খোৱাং দিছে ক'ত আছে ওচৰতে নেকি ওকে মই বৰ বেছি দূৰ নাই বাৰু মৰাণত আমি থাকোঁ তেখেত খোৱাঙৰ গতিকে একেবাৰে ওচৰৰ আৰু বহুত দূৰত আছে আপোনালোক ভগৱানে শক্তি দিয়ক ভালকৈ থাকক তাকে কামনা কৰিছোঁ এইবাৰ আজি বেংগলী গীত অকণমান আপোনালোকৰ বাবে আৰু বেছি সময় নাই হ'বলা 9টা বজাত অনুষ্ঠান শেষ কৰিব লাগিব গতিকে আৰু বহুতকেইটা অনুষ্ঠান থাকিব পাৰে গতিকে আৰু দুটামান গীত গাম তাৰপিছত শুভ্ৰা জ্যোতি সমীৰণ বৰকটকী মোৰ কলেজীয়া দিনৰ বন্ধু সি ইণ্ডিয়ান আৰ্মিত চাকৰি কৰে আৰু খুব এজন দক্ষ ভলীবল প্লেয়াৰ আছিল খেলৰ পৰা সি চাকৰি পোৱা আৰু তাক লৈ খুব গৌৰৱ কৰোঁ আমি
যে এনেকৈ সামৰিক বাহিনীত ভাৰতবৰ্ষক সি এনেকৈ সুৰক্ষাৰ দায়িত্ব অন্ততঃ আছে আৰু সঁচাই খুব ভাল লাগে তেওঁলোকক যেতিয়া দেখোঁ ইউনিফৰ্মত আৰু চবৰক বহুত বহুত মৰম ভাল পাত লৈ খুব সোনকালে লগ পাম আশা কৰিছোঁ য'তে আছে ভালে থাক কুশলে থাক এইটো বেংগলী গীত আপোনালোকৰ বাবে নেপালী এটা গাব চেষ্টা কৰিম সময় আপোনালোকৰ লগত থাকিলে খুব ভাল লাগিল বহুত বহুত ধন্যবাদ সকলোকে আকাশ গীতি অনুৰোধ কৰিছে মই আকাশ গীতি গাই দিব বিচাৰিছোঁ তাৰপিছতে বিহু দুটামান গাই দিম আপোনালোকৰ বাবে আৰু আপোনালোকক জনাবলৈ পাই ভাল লাগিছে যে আমাৰ মোৰ লগত সদায় থাকে ভাইটি এটা সিও আছে আজি গতিকে তাকো এটা গীত গাবলৈ অনুৰোধ কৰিম মই আপোনালোকে শুনিছে তাৰ গীত আশা কৰিছোঁ ভাল পাব গতিকে এইবাৰ আকাশ গীতি আপোনালোকৰ বাবে চিলব মই দেখুৱাই দিব বিচাৰিছোঁ আমাৰ যিটো ষ্টুডিঅ' আমি য'ত কাম কৰি থাকোঁ নেপালী গীত এটি অনুৰোধ কৰিছোঁ মই গাই দিম নেপালী গীত এটি Yeah, thank you so much, Jita. It was my pleasure to be here. আমাৰ লগত আছে ৰাজীৱ দা মই ৰাজীৱ দাক এবাৰ স্নেহ কৰি দিব বিচাৰিছোঁ হেল্ল' খুব ভাল লাগিছে লাইভটো কৰি ভাল লাগিছে আমি বেকগ্ৰাউণ্ডত আছোঁ অকণমান ভাল লাগিছে লগ পাম থেংক ইউ সেয়া আছিল ৰাজীৱ দা মোৰ লগত আৰু এজন দাদা আছে মই দেখাব বিচাৰিছোঁ ঘৰত দা গীটাৰ বজাই আছে আপোনাৰ
সকলোকে নমস্কাৰ জনাইছোঁ। ভাল লাগিছে ফেচটো নীলৰ লগত থাকিবলৈ পাই। এইকেইদিন সি লৈ লৈছে লগত আছোঁৱেই। আশা ৰাখিছোঁ আপোনালোকে ভাল পাইছে। সকলোৱে ভালদৰে থাকক, তাকে কামনা কৰিলোঁ। ধন্যবাদ। Thank you so much. আৰু দুজন কেইবাজনো মোৰ দাদা আছে, বন্ধু আছে, তেওঁলোকক মই আপোনালোকৰ লগত চিনাকি কৰাই দিম। অনুষ্ঠানটো অকণমান আগবঢ়াই লওঁ, তাৰপিছতে তেওঁলোকৰ লগতো মই কথা পতাই দিম। এইবাৰ আকাশ গীত মই অকণমান Abhijit Thapa, hi Neel, watching from Africa, missing you. Yes, we all are missing it badly. Thank you for watching from there. I hope you all are good there. Sunshine, Hununsa, Hazur. Aka Kiti, ever গাড়ী বিচাৰিছোঁ। আকাশ গীতি মই আৰু উজ্জ্বলাই মিলি একেলগে আমি সুৰ কৰিছিলোঁ, আৰু গীতটি লিখিছে খুব ধুনীয়াকৈ মৃন্ময় মৃত্তিকে। শুনি চাওক। গীতটিৰ ভিডিঅ' ইতিমধ্যে উপলব্ধ হৈছে ইউটিউবত, গতিকে আপোনালোকে যদি পাৰে, যদি সময় সুবিধা হয়, গাই দিব। অভি শৰ্মাৰ বাবে এটি নেপালী গীত অকণমান কিছুদিন পূৰ্বে মই কণ্ঠদান কৰিছিলোঁ গীতটি, আৰু খুব সোনকালে চাগে ৰিলিজ কৰিব নেপালৰ পৰা, নেপালৰ মিউজিক প্ৰডাকশ্যন। कहाँ देखूं कहाँ भेटूं यो मन चंचल होने, कहाँ देखूं कहाँ भेटूं यो मन चंचल होने, दिनमा भोक छैन रातमा निद छैन, के भो मलाई कुन्नी बनाउनु छ दुमन जोड्ने पिरतीको मेरी माया तिमीलाई उपहार एउटा सुन्दर फुल, मेरी माया तिमीलाई उपहार एउटा सुन्दर फुल। थ्याङ्क यू, बहुत बहुत ধন্যবাদ। অলপ অলপকৈ গাই দিছোঁ মই গীতবিলাক, যিমান পাৰোঁ আপোনালোকৰ সময় লৈছোঁ অকণমান। থেংক ইউ। চিনেমাই গীতটি অনুৰোধ কৰি আছে, চিনেমাই গীতটি গাই দিব বিচাৰিম অকণমান বিহু এটা। ভালে দিছে, থেংক ইউ। মই নাজানো হৈছে নে নাই।
চেংনাং গছে বনে খলালে পাত শুনিছে গীতটি এই গীতটিত মোৰ ডুবাইত থকা বন্ধু এজনে সি পঠিয়াইছিলে সি তাত চাকৰি কৰে আৰু তাৰে কোনোবা শ্বেইখ এজনে নাচিছিলে চাগে তেওঁ অৰ্থ চৰ্থটো বুজি নাপাব বাৰু অসমীয়া কিন্তু যিমান পাৰে টিকটকত এই ভিডিঅ'বিলাক চাই চাই তেওঁ ফ'ল' কৰি পেলাই নাচিছিলে মই কেতিয়াবা আপলোড কৰিম আৰু খুব মৰম লগা ভিডিঅ' এটা তেওঁ অ'কে উপমান্যু বৰুৱা থেংক ইউ ৱাচিং ফ্ৰম ৱাকাণ্ডা থেংক ইউ চিনেমা গীত ডেফিনেটলি মই গাই দিম Samu Chetri, thanks for Nepali number. It was my pleasure. Oh, sengnam gose bone kholale pat. Oh, sengnam gosala logale mat. Oh, sengnam ami okhomi bihute je boliya bihu bihu lagle gat. Oh, sengnam gose bone kholale pat. Oh, sengnam gosala logale mat. Oh, sengnam ami okhomi bihute je boliya bihu bihu lagle gat. Sengnam je tu gabolali durat. Tate rosula pidriga. Sengnam je tu gabolali durat. Tate rosula pidriga. Sengnam tukne dekhile toine nasile bihu bihu nalagega. Sengnam bihu bihu nalagega. Sengnam bihu bihu nalagega. Thank you. बहुत बहुत धन्यवाद. পাপনার দিকে অকমান উড়ি গুচি যায় কি জানো আজি কিয় বারে বারে মনে যেমন বিচারে আসলরে বাজুরনিয়া মন যে উদাসী সন্ধিয়া ও ফাগুন অলপ অলপ ভুল হৈ যাব পাৰে দেই মই পাহৰি গৈছোঁ কোনে যদি ভুল
চেনি ঠিক আছে আচ্ছা এইখিনিতে মই এই ভাইটিটোৰ কথা কৈছিলোঁ সি ৰিচেণ্টলি এটা গীত ৰিলিজ কৰিছিল বৰষা নামৰ এটি গীত আপোনালোকে চাগে শুনিছে তাক বৰষা পথাৰত এনেকুৱা গীত খুব মৰম লগা এটি গীত বিহুগীত আৰু আমি বহুত আশাৰে ৰৈ আছিলোঁ গীতটিক লৈ ভিডিঅ' কৰিম আৰু সি কৰা কথা আছিলে কিন্তু লকডাউনৰ পৰিপ্ৰেক্ষিতত সেইবিলাক সঁচা হৈ নুঠিল তথাপিতো আশা কৰিছোঁ খুব সোনকালে পৰিস্থিতি ভাল হ'ব আৰু লাহেকৈ আমি ভিডিঅ'টি পুনৰ কৰিব পাৰিম মঞ্চত এইবাৰ আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ মিৰদ্বীপ ভাইটি মিৰদ্বীপ এটা গাড়ী একো নাই এইটো ভাইটি মিৰদ্বীপ নমস্কাৰ জনাইছোঁ বেংগলোৰত থকা সমূহ প্ৰবাসী অসমীয়া তথা অসমৰ ৰাইজ আৰু অন্যান্য ঠাইৰ পৰা যিমানবিলাক ৰাইজে এই লাইভ অনুষ্ঠানটি চাই আছে সকলোলৈকে মই মোৰ ফালৰ পৰা বহুত শ্ৰদ্ধা মৰম আৰু নমস্কাৰ যাচিছোঁ শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ আপোনালোকে কুশলে আছে এই দুৰ্যোগৰ সময়ত সকলো ভালদৰে থাকক কুশলে থাকক তাকে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ গীত এটি কৰিছিলোঁ বৰষা পথাৰ নীলদাৰ প্ৰযোজনা আৰু শৰৎ শ্ৰাৱণ সুনীত গগৈ দ্বাৰা লিৰিক্স যদিও সুৰটো আমি পৌৰাণিক বিহুৰ পৰা লৈছিলোঁ আৰু সংগীত কৰিছিলে বাবন বৰ্ণিলাই মই সেই গীতটিকে অকণমান গাই দিওঁ আপোনালোকে নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ সপোন হৈ আহিলা সপোন হৈ বাঢ়িলা যৌৱনৰ পথাৰত মৰম লৈ মৰমী আনৰ হৈ লগৰী নহবা বৰষা পথাৰত বনিতি ৰহে দৈ খালে বাই থাকিমে এখালি দমৰালৈ পইচা দিব যাবানে বনিতি ৰহে দৈ লাৱনি মুঠতে মিচিকিয়া আহিলৈ তোমাৰে ঐ কাৰণে মৰম আছতিয়া তোমাৰে ঐ কাৰণে মৰম আছতিয়া সঁচাকৈ সুধিছো বনিতি ৰহে দৈ যাবানে নোযোৱা জীৱন সংগী হবলৈ মোৰ ঐ ফুল কুমলীয়া ঐ যাম ফুলৰে কলিতি মন চেঙেলীয়া ঐ যাম বুজাব নোৱাৰি ঐ আনে তোনে জানে ঐ যাম মই কেনেকুৱা সঁচাকৈ ৰহে দৈ ঐ যাম তোমাতে বলিয়া তোমাৰে ঐ কাৰণে মৰম আছতিয়া তোমাৰে ঐ কাৰণে মৰম আছতিয়া ঐ সঁচাকৈ সুধিছো বনিতি ৰহে দৈ যাবানে নোযোৱা জীৱন সংগী হবলৈ মোৰ ঐ জীৱন সংগী হবলৈ ধন্যবাদ আপোনালোক সকলো কুশলে থাকক লকডাউনটো আকৌ আগবঢ়াইছে বুলি শুনিছোঁ আৰু 2 সপ্তাহলৈ আপোনালোক ঘৰতে থাকক অপ্ৰয়োজনীয় নহ'লে ঘৰৰ পৰা নোলাব যি
চৰকাৰে নিৰ্দেশ দিছে প্ৰয়োজনীয় নহ'লে ঘৰৰ পৰা নোলাব চৰি মানে বিশেষ প্ৰয়োজন হ'লে ওলাব নহ'লে নোলাব যি যি নিৰ্দেশাৱলী দিছে আৰু আমাৰ চৰকাৰ প্ৰশাসন তথা চিকিৎসা বিভাগে যথেষ্ট কষ্ট কৰি আছে আৰু আমি সেইটোত সহযোগ কৰাটো আমাৰ কৰণীয় বুলি মই ভাবোঁ আৰু সেইটো হয় গতিকে এইখিনি হ'ব হ'ব থেংক ইউ মই নীলক ধন্যবাদ জনাইছোঁ মোক এই সুবিধাটো দিয়াৰ কাৰণে ধন্যবাদ এই বৰ ধুনীয়াকৈ আহি আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাইছে আশীৰ্বাদ কৰিব ধীৰে যাম শেষ কৰিবলৈ হৈছে চাগে ন বহুত দেৰি হৈ গ'ল মানুহবিলাক শুব লাগে এতিয়া নাচিব পৰা গান য়েছ এটি হিন্দী গীত অনুৰোধ কৰিছিলে মোক মই হিন্দী গীতটি অলপমান গাই দিব বিচাৰিছোঁ